আকাশ চুটিবা মই তুলন ফুকন আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। এতিয়া যেহেতু কোভিড মহামাৰী যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিত বিশেষকৈ পাৰ্লাৰৰ লগত যিখিনি মানুহ জড়িত থাকে, যেনে পাৰ্লাৰ অনাৰ হওক, ৰিচেপশ্যনিষ্ট বা হেয়াৰ ড্ৰেছাৰ আৰু বিউটিচিয়ানসকল, তেওঁলোকে নিজকে কেনেধৰণে অলপ পাৰ্লাৰত যিটো তেওঁলোকে আহিবই লাগে, তেওঁলোকে দৈনন্দিন যিখিনি কাম কাজ কৰিবই লাগে, তাৰ মাজেৰে নিজকে কেনেকৈ সুৰক্ষা দিব পাৰে বা তেওঁলোকে কেনেকৈ নিজে অলপ বাচি থাকিব পাৰে কৰোণা মহামাৰীৰ পৰা, মই তাৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। আৰু এইটো আজি যিটো বিষয় লৈছোঁ মই, এইটো আমি বৰ বিষয়ত আমি কৰোণা মহামাৰীৰ ওপৰত আমি ৰিচাৰ্চ কৰিব লগা কথা নহয় বা তেনেকুৱা ধৰণৰ কমেণ্ট দিব নাযাওঁ। কিন্তু মেইন কথাটো হৈছে কি, এতিয়া সচৰাচৰ মানে প্ৰায় ৱৰ্ল্ড ৱাইড এটা ষ্টিম থেৰাপি লৈ থকা হয়, হোম ৰেমেডি এটা চবেই মানে ইউজ কৰি আছে বা এইটো লৈ আছে। আৰু সেই ষ্টিম থেৰাপিটো যিহেতু আমাৰ পাৰ্লাৰতে এনেকুৱা দুটা মেচিন থাকে সাধাৰণতে, সেই মেচিনকেইটাৰ মাধ্যমেৰে আমি যদি তাক ইউজ কৰি থাকোঁ, ডেইলি আমি অলপ 5-10 মিনিটৰ কাৰণে ইউজ কৰোঁ, আমি নিজকে বহুত সুৰক্ষিত ৰাখিব পাৰিম। আমাৰ সকলোৱে পাৰ্লাৰত বিশেষকৈ দুটা মেচিন প্ৰায় থাকেই, দুটা নহ'লেও এটা মেচিন থাকেই। এই মেচিন দুটা হৈছে এটা ফেচ ষ্টিমাৰ আৰু এটা হৈছে হেয়াৰ স্পা ষ্টিমাৰ। এই মেচিন দুটা আমি 5-10 মিনিটৰ কাৰণে ইউজ কৰিব লাগে। আৰু কেনেকৈ ইউজ কৰিব লাগে এইটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এইখিনি কথা হয়তো বহুতে জানে বা হয়তো ঘৰত কৰি আছে। মই কিন্তু এই টপিকটো মই চবৰ কাৰণে সামৰি কথাটো ক'বলৈ যোৱা নাই। মই ক'ব বিচাৰিছোঁ যে পাৰ্লাৰত যিখিনি ব্যক্তি জড়িত হৈ থকা ব্যক্তি, তেওঁলোকে ডেইলি জাষ্ট পাৰ্লাৰৰ ভিতৰতে থকা যি মেচিন, কোনোবা তাৰে এটা মেচিনৰ মাধ্যমেৰে এই 5-10 মিনিট এটা মানে ট্ৰিটমেণ্ট বুলিয়ে কৈছোঁ মই এইটো, ল'লে নিজকে অলপ সুৰক্ষিত ৰাখিব পাৰিব। সচৰাচৰ আমাৰ দুটা মেচিন উপলব্ধ হয় থাকেই, এটা হৈছে ফেচ ষ্টিমাৰ আৰু এটা হৈছে হেয়াৰ স্পা ষ্টিমাৰ। এতিয়া মই ক'ব বিচাৰিছোঁ ফেচ ষ্টিমাৰটো বহুতৰ পাৰ্লাৰত নাথাকিলেও সাধাৰণতে হেয়াৰ স্পা মেচিনটো থাকেই। আৰু তাতে মই দেখাব বিচাৰিছোঁ, যিহেতু হেয়াৰ স্পা মেচিনৰ বিষয়ে চবেই জানেই বা পাৰ্লাৰৰ মানুহখিনি অৱগত, মই ইয়াৰ বিষয়ে মই মেচিনৰ ফাংচনৰ কথা ক'বলৈ যোৱা নাই। মই ক'ব বিচাৰিছোঁ যে ষ্টিমাৰটো কেনেকৈ জাষ্ট 10-5 মিনিট বহুতে হয়তো ইউজ নকৰিব পাৰে, মই তেওঁলোকৰ কাৰণে এইটো ইউজ কৰিব পাৰে বুলি জাষ্ট এটা। হেয়াৰ স্পা মেচিনটো সচৰাচৰ সকলো পাৰ্লাৰতে থাকেই। এতিয়া মই ক'ব বিচাৰিছোঁ যে সাধাৰণতে ক'ভিড ট্ৰিটমেণ্টৰ কাৰণে যি ষ্টিম লৈ আছে, বহুতে ঘৰতে এনেকৈ গামলাত লৈ তেনেকৈ টাৱেল এখনৰ ওপৰত তেনেকৈ লৈ থাকে। কিন্তু আমি হয়তো ইমান ব্যস্ততাৰ মাজত সিমানখিনি কৰিবলৈ সময় নাপাওঁ। তেতিয়া আমি পাৰ্লাৰলৈ আহোঁৱেই, আৰু সেইকাৰণে সেই মেচিনটোকে যদি ৰেডিমেড মেচিন এটা আছেই, তাত থাকেই, খালি আমি 5-10 মিনিট খালি মেচিনটো ইউজ কৰিব লাগে। আৰু এইটো কেনেকৈ কৰিব লাগে মই তাকে দেখাব বিচাৰিছোঁ। সাধাৰণতে ইয়াত পানী থাকেই। ইয়াত কি হয়, এড অন কৰিব পাৰে কোনোবাই এচেঞ্চিয়েল অইল 1 ড্ৰপ বা 2 ড্ৰপ, মানে তেওঁৰ পচন্দ অনুযায়ী দিলে ইনহেল কৰিবলৈ তেওঁ ভাল পাব, সেইভাগে ল'ব পাৰে। মই এটা বিশেষকৈ আৰু এটা বস্তু এড কৰিব বিচাৰিছোঁ। যদি ভাবে কোনোবাই ইয়াত আদা হয়তো এটুকুৰা আপুনি দিব পাৰে, গুটি জালুকৰ হৈ 2-3টা এনেই অলপ মেচ কৰি পেলাই আপুনি দি দিব পাৰে, চিম্পুল পানীখিনি দিব পাৰে। আৰু বাকী একো নাই। যেতিয়া আপুনি হেয়াৰ ষ্টিমাৰ হিচাপে আপুনি ইউজ নকৰি তাক এজ এ ফেচ ষ্টিমাৰ আমি ইউজ কৰিব লাগে। যেতিয়া এইটো অন হ'ব, ইয়াৰ পৰা যেতিয়া এটা ষ্টিম আহিব, আমি চিম্পুল তাক 5 পৰা 10 মিনিটৰ কাৰণে এনেকৈ মুখখন যদি ভৰাই ৰাখোঁ, সেই ষ্টিমাৰৰ পৰা আমি সেই ষ্টিমখিনি যদি ইনহেল কৰোঁ, তাৰ যিটো ভিতৰত এক্সট্ৰেক্ট যিখিনি আছে, আদা হওক বা জালুকৰ যিখিনি এক্সট্ৰেক্ট, সেইখিনি আমাৰ ইনহেল হ'লে ই এটা কৰোণাৰ যিটো ষ্টিম থেৰাপিৰ কাৰণে যিটো হয়, সেইখিনি আমি 5-10 মিনিট ইয়াৰ মাধ্যমেৰে ল'ব পাৰোঁ। আৰু ঠিক তেনেকৈ ৰাতিপুৱা আমি আহোঁতে যদি এবাৰ ষ্টিমাৰটো ইউজ কৰোঁ, আৰু ইয়াৰ আমি কেইবাধৰণেও ল'ব পাৰোঁ, ডাইৰেক্টলি এনেকৈ মুখত ল'ব পাৰোঁ, নহ'লে হয়তো কোনোবাই ডাইৰেক্ট নাপালে ইয়াত থাকে যিটো 3টা এনেকৈ ফুটাত থাকে, হোল থাকে, সেইকেইটা আমি অন কৰি এইটো ডাউন কৰি ল'ব লাগে। চ' ষ্টিমাৰখিনি ভিতৰত আহিব আৰু এইটো আমি ডাইৰেক্টলি এটা ইনহেল কৰিবলৈ আমাৰ কাৰণে সুবিধা হ'ব। মই 2 ধৰণে বস্তুটো দেখাই দিছিলোঁ, যাৰ যেনেকৈ সুবিধা হয় তেওঁলোকে এইভাগে ইউজ কৰিব পাৰে। আৰু মই ছাজেষ্ট কৰিব বিচাৰোঁ যে এই ষ্টিম থেৰাপিটো
ৰাতিপুৱা তেওঁলোকে আহি পাৰ্লাৰত আহি 5-10 মিনিটৰ কাৰণে ল'ব পাৰে আৰু দিনটো কাম কাজ কৰি ঠিক যোৱা আগে আগে যদি আকৌ 5 বা 10 মিনিটৰ কাৰণে লৈ যায় মই ভাবো ষ্টিমাৰটো মানে থেৰাপিটোৱে তেওঁলোকৰ কৰোনাৰ ভাইৰাছ আছে সেই ভাইৰাছৰ পৰা মানে অলপ বাচি থাকিবৰ কাৰণে যথেষ্টখিনি সহায় হ'ব আৰু এইখিনি মই ইয়াৰ থেৰাপি বা ফাংচনখিনি ক'বলৈ যোৱা নাই খালি মই ক'ব বিচাৰিছোঁ যে খালি ষ্টিমাৰটো আমি কেনেধৰণে ইউজ কৰিব পাৰোঁ যে ইউজ কৰিব পাৰোঁ 5-10 মিনিট কেনেকৈ আমি তাক ইউজ কৰি আমি নিজে সুৰক্ষিত থাকিব পাৰোঁ মই খালি এই মেছেজটোৱে আপোনালোকক দিব বিচাৰিছোঁ থেংক ইউ আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পোৱাৰ ধন্যবাদ